ঘটনাটো মানে আপোনাৰ মই ল'ৰাক সদায় থ'ব যাওঁ স্কুলত, মানে ভেন আহে, ভেনত থ'ব গৈছোঁ, থ'ব যাওঁতে আপোনাৰ তাতে অকণমান টাইম ৰৈ আছিলোঁ ভেন। এইখিনিতে আমাৰ ওচৰতে যোনটো কলিতা এণ্টাৰপ্ৰাইজ, আমাৰ বৰবাৰীত সামগ্ৰীটিলা এইখিনিতে। তাতে মানে অকণমান ভেনটো আজি দেৰি হৈছে, দেৰি হোৱাৰ কাৰণে ৰৈ আছিলোঁ, ৰৈ থকাৰ পিছত আপোনাৰ ভেন আহিল, ভেন আহি পিনি মই ল'ৰাক থ'লোঁ, ঘূৰি আহিছোঁ, ঘূৰি এইখিনি আমাৰ টাৰ্ণিং আছে অকণমান আৰু অকণমান টাৰ্ণিংটোতে দুজন বাইক আৰোহী আহিছে, এজন নামি আহিছে, নামি আহি পিনি দাখন পুৰা ডাইৰেক্ট মোৰ ইয়াতে থৈছে, থৈ পিনি চেইনখন লৈ পিনি আপোনাৰ বাইকত উঠি দৌৰিছে। মই পুৰা দৌৰি গৈছোঁ পিছে পিছে, দৌৰি যাওঁতে আকৌ মোৰ ফালে ঘূৰি পিনি আপোনাৰ দাখন এনেকৈ দেখাইছে যেন কিবা কৰিবহে আৰু সেনেকুৱা আৰু। সেনেকুৱা টাইপৰে মোৰ লাগিছে, কিন্তু আজি প্ৰথম এনেই শুনি আছিলোঁ কিন্তু নিজে সেইটো ফেচ কৰা নাছিলোঁ, আজি কিন্তু পুৰা মোৰ ভয় লাগি আছে। এতিয়া এনেকুৱা ভাবিছোঁ যেন মানে কি ঘৰৰ পৰা নোলাওৱেই নেকি সেনেকুৱা টাইপৰ লাগি আছে। একদম নিৰাপত্তাটো যে একেবাৰে নাইকিয়া হৈ গৈছে। হয় দিন দুপৰতে হৈছে, সেইকাৰণে আৰু মই আৰু ভাবিছোঁ ৰাতি হ'লে নহ'লে কি হ'লে হয় সেনেকা ভাবিছোঁ মানে।